বেলেগ আৰু দেই এই ছোৱালীকেইজনী কিয় জোকালি বাৰু তোৰ কিবা হয় নেকি এই নহয় নহয় যিটো গাত লাগিছে কিয় এইবোৰ ৰাস্তা পদূলিয়ে ছোৱালীটোৰ পৰা ভাল নহয় দেই তোৰ ফটোৱা কথা ল'ৰাই ছোৱালী নুজোকালে বুঢ়াই জোকাব নেকি সি আকৌ কথা ক'বলৈ আহে এই হ'ব তহঁতি খেল মই যাওঁ ব'ল ময়ো যাওঁ ব'ল ব'ল থৈ যাওঁ নেকি হয় নেকি আমাৰ ৰাজদীপক কিবা এটা হৈছেও নাজানো ৰে তাৰ কিবা এটা হৈছে ময়ো লক্ষ্য কৰি আছোঁ তাকে দে আজি আহিলে তাক সুধিব লাগিব ঐ কাক কি সোধা কথা কৈছ তাকেও কি আৰে ভাই সদায় এইটো টাইমতে ওলাই আহ যে তই এই দে হ'ব সঁচা কথা নকবি দেই ছোৱালী এজনী চাব গ'লে আৰু নহয় আৰে আমি নাজানো বুলি ভাবিছ নেকি তই তহঁতি কেনেকৈ গম পালি আৰে সৰুৰে পৰাতো আমি একেলগে আছো ন তোৰ কথানো গম নাপাম নে আমি এই নহয় ছোৱালীজনী কিবা এটা ভাল লাগি গ'ল সেইটো কথাই আমাক ইমান দিন কোৱা নাই আমাক ইমান দিন কোৱা নে তোৰ জীৱনলৈ সেইজনী ছোৱালী আনিয়ে দিলোহেঁতেন হয় নে ক ঐ এইবোৰ কথা বাদ দে কাকো নকবি তহঁতকে যি ক'লো আৰু তোৰ ফটোৱা লেখা আমি যদি আজি কৈ নিদিওঁ তোক বেলেগে লৈ গ'লে কি কৰিবি তই সেইফালে চা অঁ নাম লওঁতেচোন আমাৰ বৌজনী পালেহি তই কি কৈছ কিবা বাদ দে না তই নোকোৱাই ঠিক আছিলে সেই তই ইয়াতে থাক আমাৰ খুৰী ছোৱালীৰ লগতহে ঐ দীপশিখা অলপ ৰচোন ক্লাছৰ পৰা আহিলি নেকি ভণ্টি আৰে তই দেখা নাই নেকি ক'ৰ পৰা আহিছে হয় বা ই মহা ফটোৱা ইয়াৰ পৰা অলপ দূৰতে থাকিবা আৰে এইবোৰ বাদ দিয়াচোন হেৰি তোমাৰ লগত মোৰ একদম ইম্পৰ্টেণ্ট কথা এটা আছিলে কোৱাচোন অলপ ইফালে অলপ চিক্ৰেট মানে ঠিক আছে দিয়া ঐ জীৱন দাৰ লগত ইমান দেৰি কি কথা পাতিলি এই ৰাজদীপ দাৰ কথা ৰাজদীপ দাৰ কথা কি ক'লে ক না ই তাৰ হেঁপাহ চা তাৰ ৰাজদীপ দাৰ কথা জানিবলৈ কিনো ক না আচ্ছা জীৱন দাই মোক ক'লে তোমাৰ লগত অহা ছোৱালীজনীৰ নামটো কি ৰাজশ্ৰী কিয় এই মানে আমাৰ ৰাজদীপ যে সি মানে তাইৰ কথা কৈ মোক একদিন একদম পকাই দিছে আৰু ময়ো অলপ কথাটো লক্ষ্য কৰিছোঁ বাৰু ৰাজদীপ দাটো এনেকৈ ওলাই নাহে এটা কথা জানানে কি এইও ৰাজদীপ দাৰ কথা সুধি থাকে আচ্ছা এই মজা তেতিয়া মই কোৱা কথাবোৰ ৰাজশ্ৰীক ক'বাগে আজি ঠিক আছে মই ক'ম বাৰু পিছে ৰাজদীপ দাক পাৰ্টিটো দিবলৈ ক'বা আৰে টেনশ্যন নল'বা ভাই মই আছোঁ ন পাৰ্টি পাই যাবা ক'লে যাওঁ ঘৰে পালোহি নেকি হয় নেকি ঘৰে পাহৰিলি মানে তই হেল্ল' কোন হয় ৰাজশ্ৰীয়ে ক'লো কি তুমি ৰাজশ্ৰী সঁচাই কৈছানে তোমাৰ মাতটো কি হ'ল নাই একো হোৱা নাই মোৰ মাতটো একো হোৱা নাই হ'ব বাৰু মই কথা এটা শুনিছোঁ কথাটো সঁচানে কি শুনিছা মা আহিছে এতিয়া হ'ব দে কাইলৈ আবেলিৰ পৰা লগ কৰিম ঠিক আছে হ'ব দিয়া বাই